তো সেই গাইছ এতিয়া মই শুই আহিছোঁ শুই উঠি আহিছোঁ আহিলে এটা কথা আছে মানে আজি এজেগাত যাম ক'ত যাম তো এতিয়া আপোনালোকে শুনক তো আজি আপোনালোকে সকলোৱে জানে মানে আজি শাওণৰ মাহৰ শেষৰ সোমবাৰ মানে লাষ্ট সোমবাৰ তো এইটো সোমবাৰত আমাৰ নলবাৰীতে খাজাৰা মন্দিৰ বুলি কৈ মানে মহাদেৱৰ মন্দিৰ এটা আছে তো তাত যাম যাই পেলাই আজি লাষ্ট সোমবাৰ হিচাপে তাত যাই পেলাই চাকি এগছি দি আহিম তাৰপিছত তাৰ পৰিৱেশটো চাম চাই পেলাই এনেও বোলে সোমবাৰত লাষ্টৰ শাওণৰ সোমবাৰত মহাদেৱৰ মন্দিৰত যাব লাগে সেইকাৰণে তাত যাম তো যাম তাত কেনেকুৱা ভিৰ হৈ আছে মানুহৰ কেনেকুৱা কি কথা কিমান মানুহ আহিছে তো সকলোবিলাক আপোনালোকক দেখাম তো আপোনালোকে চাই থাকিব আৰু এতিয়া মই ড্ৰেছ পিন্ধো অ'কে তো গাইজ গাড়ী মই চলাই আছোঁ তো বেছি একো নকওঁ বাৰু এইখিনি যাওঁ মই ৰাস্তাৰ ভিডিঅ' বাকী আপোনালোকক মন্দিৰৰ গেটত দেখাই দিম অ'কে আৰু চাওক গাইজ মানে মন্দিৰৰ গেট পোৱাই নাই বুলি ক'ব পাৰি কিমান ভিৰ ইয়াৰ পৰা ইমান ভিৰ লগাইছে এতিয়া যাবই পৰা নাই গাড়ী সোমোৱাৰ ৰাস্তাই নাই বুলি ক'ব পাৰি মানে ইমান মানুহ ইয়াত জুনিয়ৰ মানুহ গৰুৰ সমান মানুহ চব মানুহ চব এলা মানুহ বগা থকা কলা বগা আপি চব আছে ইয়াতে আমি খাজাৰা আছিলো প্ৰদীপ এইটো মই আৰু এই মাহা মানুহ খাজাৰাত চব মানুহে ইয়াতে আজি খাজাৰাত এইটো হিতেশ ফাইনেলি খাজাৰাত মানুহ গাইছ আছে ঐ মিঠা জেগাটো কিমান আছে বাথৰুম আছে হয় চাব চবফালে মানুহ কেৱল মানুহ প্ৰদীপ কিয় কবি নেকি গাইজ সোমবাৰ আমি আহিছোঁ বেলেগ ধান্দাত আৰু বেলেগ কোনোবা আহিছে পাৰ্বতী শিৱক বিচাৰি কোনোবা শিৱই পাৰ্বতীক বিচাৰি আহিছে তাহলে মানুহ চাওক না পিপৰে আন মানুহ আছে এইফালে শিৱ একলা বহি আছে বাথৰুম পৰ্যন্ত তালা মাৰি দিছে মানুহৰ কাৰণে তো এইটো ফাইনেল শিৱৰ লুক আজি যোৱাবাৰ আহোঁতে আমি ধুলে নিছিলোঁ এইফালে আপি কেইটাৰ লগত এতিয়া আপি চাপি নাই একলা আহিছোঁ আইচক্ৰীম হাই প্ৰাইচ আছে কিন্তু মানুহ যে যোৱা নাই ইয়াতে এইয়া মানুহ থালি লৈ যায়ে আছে তাতে পায়সৰ ভিৰ গাইছ পায়সৰ ভিৰ আইসক্রিম শেষ হয়ে গেল মানুষ গোটাই মরিল গাইছে ভিডিওর মাজতে কৈছো এইফালে আপনিতো ভিডিও মজা লাগছে বিদ্যা সঁচা হৈছে বহুত ভাল লাগছে গাইছ বহুত মানুহৰ মাজত এটা ভাল লাগছে এইফালে গুচি গ'ল তো ফাইনেলি খাজাৰা বাই বাই আমি যাওঁ মানে বহুত মানুহ গাইছ একদম কেলা কি কৈছোঁ ঘামে অৱস্থা নোহোৱা হৈ গৈছে ৰ'দৰ গৰম নহ'লে একদম মানুহৰ গৰম চাকিৰ গৰম অভাৰ হয় গৰমটো কেনেকুৱা লাগছে কৈছোঁ একবাৰ বঢ়িয়া গৰম কেলা টিকা ফাটি গৈছে সি আৰু বঢ়িয়া গৰম বোলে এইয়া হাত জাকৰি আছে দেখা নাই বিচি আছে এইয়া ৰাস্তাত গাইছ কি জাম গৰম দি কেনেকুৱা গৰম দিছে কি হৈছে ক কিবা এটা ফাইনেলি আমি গাড়ী ওচৰকে যাওঁ হৈছে আৰু বাদ দিছোঁ আৰু যি গৰম এটা থাকিব নোৱাৰা আৰু যাই পেলাই এখন ক'ৰবাত শ্বপিং মলত সোমাই পেলাই অলপমান এচিৰ তলত ঠাণ্ডা লয় কথা তো গাইজ ফাইনেলি যি কৈছিলোঁ এচিৰ তলত যাম বুলি তো আমাৰ নলবাৰী ইয়াতে আছে ষ্টাইল বজাৰ তো ষ্টাইল বজাৰত আহিলোঁ ভাবিলোঁ অলপ কাপোৰো চাম আৰু ইয়াতে এচি দিয়া আছে তো অলপ ঠাণ্ডাও হ'ম এনেকৈ ভাবি পেলাই আহিলোঁ ষ্টাইল বজাৰত কিন্তু একো ভালে নালাগিল ফাৰ্ষ্ট ফ্ল'ৰত এতিয়া ওপৰৰ ফালে যাওঁ তো ইয়াত বস্তু চাই আছোঁ গাইজ তাক সুধি আছোঁ মই কি লাগে লাষ্টত ইমান টাইম বস্তু চোৱাৰ পিছত সি কি কৈছে গাইজ তাক লাগে বোলে কিবা কৰচ
আৰু শ্বপিং মলৰ ভিতৰত দুখন ফটো উঠিলেও ভাবিলোঁ আপোনালোককো দেখাই দিওঁ এবাৰ চাই ল'ব ফটো দুখন